Hello everyone, welcome to Pariksha Mitra. আজিৰ পৰা আমি Assam TET 2021 চনত হ'বলগীয়া LP আৰু UP ৰ বাবে ইংলিছৰ গ্ৰামাৰৰ কোৰ্সটো ষ্টাৰ্ট কৰি আছো, যত আমি গ্ৰামাৰৰ সকলো চেপ্টাৰ এটাৰ পিছত এটা কৈ কৰিম। ইংলিছৰ এই গ্ৰামাৰটো কেৱল Assam TET ৰ বাবে নহয়, যদি আপুনি Assam Police ৰ বাবে প্ৰিপেয়াৰ কৰি আছে, তেনেহলে আপোনাৰ এক্সামত যথেষ্ট হেল্প হ'ব। আজিৰ আমাৰ প্ৰথম চেপ্টাৰ হ'ল প্ৰিপজিশন। আমি প্ৰিপজিশনৰ MCQ কৰিম আৰু লগতে মই ইয়াৰ কনসেপ্ট যিমান পাৰো কৈ দিম। আজিৰ কুৱেশ্যন ষ্টাৰ্ট কৰাৰ আগতে যদি আপুনি আমাৰ এই চেনেলখনত নিউ হয় তেনে সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ভিডিও ভাল লাগে তেনেহলে নিজৰ লগৰীয়াৰ সৈতে শেয়াৰ কৰি দিব। আজিৰ প্ৰথম প্ৰশ্ন হ'ল মাই ফ্ৰেন্ড লিভছ ড্যাশ USA। ইয়াৰ সঠিক আনসাৰ হ'ব মাই ফ্ৰেন্ড লিভছ ইন USA। নেক্সট কুৱেশ্যন হ'ল ইউ হেভ টু ফিনিশ দ্য ৱৰ্ক ড্যাশ 2 days। ইয়াৰ আনসাৰ হ'ব ইন 2 days। ইয়াত কৈছে দুদিনৰ ভিতৰত কামটো শেষ কৰিব লাগিব। নেক্সট কুৱেশ্যন হ'ল দ্য বয় জাম্পড দ্য ৱেল। ৱেল মানে হ'ল কুৱা। লৰাজনে কুৱাত ঝাপ মাৰিছে। কত? কুৱাত। আনসাৰ হ'ব ইনটু। নেক্সট প্লিজ ডিস্ট্ৰিবিউট দিস মেংগোজ ড্যাশ ৰাম এণ্ড শ্যাম। কৈছে আম বিলাক ৰাম আৰু শ্যামৰ মাজত ভগাই দিয়ক। যদি কেতিয়াবা ডিস্ট্ৰিবিউট দুজনৰ মাজত হয় তেতিয়াহলে সদায় কি হ'ব? বিটুইন। ডিস্ট্ৰিবিউট দি যদি দুজনৰ মাজত দিয়ে, যেনে ইয়াত দিছে ৰাম আৰু শ্যাম, তেতিয়া কি হবে আনসাৰ? সদায় হ'ব বিটুইন। আৰু যদি দুজনকৈ বেছি হয় তেতিয়া আনসাৰ হ'ব এমং। নেক্সট হ'ল ডিস্ট্ৰিবিউট দিস মেংগোজ ড্যাশ ৰাম শ্যাম এণ্ড সুনীল। মই যেতিয়া কৈছিলোঁ ডিস্ট্ৰিবিউট দি দুজন মানুহৰ ভিতৰত হয় তেনেহলে কি হ'ব আনসাৰ? বিটুইন। আৰু ইয়াত কি দিছে? দুজনতকৈ বেছি। যেতিয়া ডিস্ট্ৰিবিউট দুজনতকৈ বেছিৰ ভিতৰত কৰিব লাগে তেতিয়া আনসাৰ সদায় কি হ'ব? এমং। ইয়াৰ আনসাৰ হ'ব ডিস্ট্ৰিবিউট দিস মেংগোজ এমং ৰাম শ্যাম এণ্ড সুনীল। নেক্সট কুৱেশ্যন হ'ল মোহন ষ্টুড ড্যাশ মি অন দ্য ষ্টেজ। ইয়াৰ আনসাৰ হ'ব বিসাইড মি। ইয়াৰ অসমীয়াত হ'ব ষ্টেজত মোৰ কাষত মোহন থিয় হৈ আছে। আনসাৰ হ'ব বিসাইড। নেক্সট কুৱেশ্যন হ'ল হি উইল গেট বেক ড্যাশ 2 days। আনসাৰ হ'ব ইন 2 days। তেওঁ দুদিনৰ ভিতৰত ঘূৰি আহিব। নেক্সট কুৱেশ্যন হ'ল দ্য স্কুল ইজ সিচুৱেটেড ড্যাশ GT ৰোড। যেতিয়াবা সিচুৱেটেড বা লোকেটেড হয় তেতিয়াহ'লে আনসাৰ কি হ'ব? অন GT ৰোড। নেক্সট কুৱেশ্যন হ'ল দ্য বেগ ইজ মেড ড্যাশ লেডাৰ। দ্য বেগ ইজ মেড অফ লেডাৰ। যেতিয়া লেডাৰৰ ক্ষেত্ৰত হয় তেতিয়া কি হয়? মেড অফ। নেক্সট কুৱেশ্যন হ'ল দ্য মেন ডিলছ ড্যাশ টি। মানুহজনে চাহৰ ব্যৱসায় কৰে। ইয়াৰ আনসাৰ হ'ব ইন। যেতিয়াবা ডিলছৰ লগত ব্যৱসায়ৰ কথা আহিব তেতিয়া হ'ব ইন। আৰু এটা ডিলছৰ কনসেপ্ট হ'ল আই নো হাউ টু ডিল ড্যাশ দেম। যেতিয়া মানুহৰ সম্পৰ্ক আহিব তেতিয়া আনসাৰ হ'ব উইথ। আই নো হাউ টু ডিল উইথ দেম। আৰু যেতিয়া ব্যৱসায়ৰ কথা আহিব ডিলত তেতিয়া আনসাৰ হ'ব ইন। নেক্সট কুৱেশ্যন হ'ল দ্য বেগাৰ ৱাজ ব্লাইণ্ড ড্যাশ ওৱান আই। ইয়াৰ আনসাৰ হ'ব ব্লাইণ্ড অফ। যেতিয়া চকুৰ ক্ষেত্ৰত হ'ব তেতিয়া হ'ব অফ, ব্লাইণ্ড অফ। আৰু এটা ব্লাইণ্ডৰ কনসেপ্ট আছে ইউ আৰ ব্লাইণ্ড ড্যাশ ইয়ৰ ফল্ট। যেতিয়া নিজৰ দুখ বা গুণৰ কথা কোৱা হ'ব তেতিয়া ব্লাইণ্ড। ইয়াত অপশ্যনসমূহ ভুল দিয়া হৈছে। ইয়াত আনসাৰ হ'ব 2। যেতিয়া ব্লাইণ্ড দুখ বা গুণৰ কথা কোৱা হ'ব তেতিয়া আনসাৰ হ'ব ব্লাইণ্ড 2। আৰু যেতিয়া চকুৰ ক্ষেত্ৰত ব্লাইণ্ড আহিব তেতিয়া আনসাৰ হ'ব অফ, ব্লাইণ্ড অফ ওৱান আই। আৰু যেতিয়া দুখ বা গুণৰ কথা আহিব তেতিয়া আহিব ব্লাইণ্ড 2। নেক্সট হ'ল শ্বি ৱাজ বৰ্ণ ড্যাশ প'ৰ ফেমিলি। বৰ্ণৰ লগত যেতিয়া ফেমিলি আহিব তেতিয়া হ'ব বৰ্ণ ইন। শ্বি ৱাজ বৰ্ণ ইন প'ৰ ফেমিলি। নেক্সটত আৰু এটা বৰ্ণৰ কনসেপ্ট হ'ল এ ছন ৱাজ বৰ্ণ ড্যাশ হাৰ। ইয়াৰ অসমীয়াত মিনিং হ'ল তাই দুখীয়া ঘৰত জন্মগ্ৰহণ কৰিছে। আৰু ইয়াত আৰু এটা কনসেপ্ট দিছে এ ছন ৱাজ বৰ্ণ টু হাৰ। তাইৰ এজন ল'ৰা হৈছে। ইয়াত আনসাৰ হ'ব 2। এ ছন ৱাজ বৰ্ণ টু হাৰ। নেক্সট কুৱেশ্যন হ'ল ডাইড। ডাইডৰ 5টা কনসেপ্ট আছে, মই এটা এটা কৈ বুজাই দিম। প্ৰথম হ'ল হি ডাইড ড্যাশ কলেৰা। ইয়াত হৈছে কলেৰা এটা ৰোগৰ নাম। যেতিয়া ৰোগৰ দ্বাৰা মৃত্যু হয় তেতিয়া আনসাৰ হ'ব অফ, হি ডাইড অফ কলেৰা। যেতিয়া ৰোগৰ সৈতে ডাইড আহিব তেতিয়া আনসাৰ হ'ব অফ। নেক্সট কনসেপ্ট হ'ল শ্বি ডাইড ড্যাশ এক্সিডেণ্ট। যেতিয়া কোনো এক্সিডেণ্টত মৃত্যু হোৱাৰ কুৱেশ্যন আহে তেতিয়া আনসাৰ হ'ব ইন। নেক্সট হ'ল হি ডাইড ড্যাশ পয়জন। যেতিয়া আত্মহত্যা, পয়জন, তাৰপিছত হেঙিং এইবিলাক অপশ্যন আহে তেতিয়া হ'ব আনসাৰ হ'ব বাই। হি ডাইড বাই পয়জন অৰ হি ডাইড বাই, যদি এনেকৈও আহিব পাৰে হেঙিং। হি ডাইড বাই হেঙিং। নেক্সট ডাইডৰ অপশ্যন কনসেপ্ট হ'ল দ্য মেন ডাইড ড্যাশ অভাৰ ইটিং। যেতিয়া অভাৰ ইটিং অপশ্যন আহিব তেতিয়া আনসাৰ হ'ব ফ্ৰম। ডাইডৰ লগত অভাৰ ইটিং হ'লে কি হ'ব?
from. He died from overeating. তেওঁ অধিক খাই মৃত্যু হ'ল. নেক্সট হ'ল he died dash freedom. যেতিয়া ফ্ৰীডম দেশৰ কথা আহিব তেতিয়া হ'ব died for freedom. ডাইডৰ এইকেইটা কনচেপ্ট আছিল, ভালকৈ মনত ৰাখি ল'ব. অপশ্যনকেইটা মই আকৌ কৈ দিছোঁ. যেতিয়া ৰোগৰ সৈতে হ'ব তেতিয়া হয় অফ, যেতিয়া এক্সিডেণ্ট হয় তেতিয়া হয় ইন, যেতিয়া পয়জন বা আত্মহত্যাৰ আহে তেতিয়া হয় বাই, আৰু যেতিয়া অভাৰ ইটিং হয় অপশ্যন হয় ফৰ্ম, আৰু যেতিয়া নিজৰ দেশৰ কাৰণে ফ্ৰীডম ফাইটাৰ্ছ তেনেহ'লে এনচাৰ হ'ব ফৰ. নেক্সট কুৱেশ্যন হ'ল হি ইজ ছিনিয়ৰ ডেছ জুনিয়ৰ টু মি. যেতিয়া অপশ্যনত ছিনিয়ৰ অৰ জুনিয়ৰ থাকিব তেতিয়া এনচাৰ সদায় হ'ব টু. হি ইজ ছিনিয়ৰ অৰ জুনিয়ৰ টু মি. নেক্সট কুৱেশ্যন হ'ল আই হেভ টু ৰিচ হোম ডেছ 10 PM. মই 10 বজাৰ আগতে ঘৰত পাব লাগিব. এনচাৰ কি হ'ব বিফ'ৰ. আই হেভ টু ৰিচ হোম বিফ'ৰ 10 PM. নেক্সট কুৱেশ্যন হ'ল দে হেভ বিন লিভিং ইন দিল্লী ডেছ 8 years. এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয়, হেভ বিন বাই হেজ বিন আৰু ভাৰ্বৰ লগত ING. তেতিয়া কি হয় অপশ্যনত কি থাকিব ফৰ বা চিন্স. ইয়াত কি আছে ফৰ. দে হেভ বিন লিভিং ইন দিল্লী ফৰ 8 years. নেক্সট কুৱেশ্যন হ'ল উই হেভ বিন লিভিং ইন মুম্বাই ডেছ 1998. ইয়াতো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, ভাৰ্বৰ লগত ING আছে. এই কুৱেশ্যনটোৰ আনচাৰ মই আপোনালোকৰ কাৰণে ৰাখিলোঁ. ইয়াৰ আনচাৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কৰিব. নেক্সট কুৱেশ্যন হ'ল দ্য স্কুল উইল ষ্টাৰ্ট ডেছ মনডে. 12ৰ আগত দেওবাৰ সোমবাৰ সদায় কি হয় অন. দ্য স্কুল উইল ষ্টাৰ্ট অন মনডে. বিদ্যালয় সোমবাৰৰ পৰা ষ্টাৰ্ট হ'ব. আজিৰ এই ভিডিঅ'টোত আমি ইংলিছ গ্ৰামাৰৰ প্ৰিপজিশ্যন চেপ্টাৰৰ পৰা 25 কুৱেশ্যন কমপ্লিট. নেক্সট চেপ্টাৰত আকৌ আমি 25 কুৱেশ্যন কৰিম. ইয়াৰ লগতে আমাৰ EBSৰ কোৰ্চো ষ্টাৰ্ট হৈ আছে, চাবলৈ নাপাহৰিব. আৰু যদি আপুনি আমাৰ চেনেলত নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ' কামত আহিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব. আৰু আমাৰ অসমৰ ইতিহাস, ভাৰতৰ ইতিহাস, ভাৰতৰ ৰাজনীতি, মেথামেটিক্সৰ কোৰ্চো চলি আছে. ইয়াৰো লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হ'ব, ভাল লাগিলে চাই ল'ব. এই ভিডিঅ'টোত ইমানেই আছিল. থেংক ইউ.